এতিয়া ভিতৰে ৰাস্তা পুৰা বেয়া আকৌ। হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মানে ওলাই আহিছোঁ, ক'ত যাম নাজানো। মানে আজি যাত্ৰাটো মানে ক'ত হ'ব, কি কেনেকৈ হ'ব মানে আপোনালোকে ভিডিঅ'টো চালেই দেখিব। তো ময়ো গম নাপাওঁ মানে এতিয়া ক'ত যাম মানে। আৰু আজি মানে ৱেটো মানে ক'ৰবাত যাম, ক'ত যাম নাজানো, কিন্তু ওলাই আহিছোঁ এতিয়া সময় কমচে কম আপোনাৰ 10 মান হৈ গ'ল চাগে, কিন্তু ওলাই আহিছোঁ এতিয়া। আমি ৰাহুল ভাই যাব লগত। তো আমি দুটা যাম। পুৰা ৰ'দ দি আছে, পুৰা ডাঙৰকৈ ৰ'দটোতো দিবই আৰু ন। তথাপি মানে এতিয়া মানে ওলাই আহিছোঁ, ক'ৰবাত যাম আৰু। তো চাই থাকিব ভিডিঅ'টো আপোনালোকে, আৰু মানে আগলৈ দেখুৱাই আছোঁ। তো ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ৰাহুল ভাই আছে, তেন্তে ক'ত যাম আজি? ৱেটো ক'ৰবাত নকম ক'ত যাম, গ'লে দেখা পাব ভিডিঅ'টো। আৰু এইফালে এতিয়া তেল ডিপু পাই গ'লোহি, এইফালে তেলটো ভৰাই ল'লোঁ। তো লেঙেৰী এই ডিপুত তেলটো ভৰালোঁ। তো তেলটো নভৰালেতো কেনেকৈ হ'ব ন, সেইকাৰণে এতিয়া তেলটো ভৰাই ল'লোঁ মজাকৈ। এতিয়া যাওঁ ব'লক, লেটছ গ'। আৰু এতিয়া আহি মেলি একদম টিংখাং পাৰ হৈ মেলি আহিলোঁ। টিংখাং পাৰ হৈ মেলি এতিয়া এইফালে আগত এইটো ৰাস্তাটো কি বুলি কয় নাজানো, কি নাম এইফালে পথাৰ আছে, এইফালে চাব পাৰে ওকে। জেগাডোখৰ ক'ত মানে পাইছোঁহি গম নাপাইছোঁ। এতিয়া টিংখাং কলেজ পাৰ হৈ মেলি অলপ আগত মানে পালোহি। এইডোখৰ অলপ ভিতৰৰ ফালে অলপ সোমালোঁ। নামৰূপ ছাইডে ক'ৰবাত যাম বুলি ভাবিছোঁ মানে এতিয়া। তো ভিডিঅ'টো আগলৈকে চাই থাকক, তেতিয়া গম পাব। তাৰমানে ইয়াত ৰখি দিছোঁ, এইফালে বহুত ডাঙৰ এখন এইফালে মানে কিবা ডাঙৰ মাত দিছে, যিটো মাত মানে কৈছোঁ ন। এতিয়া মানে ৰখি দিছোঁ আৰু ইয়াতে অলপ। হাত চাত একদম বিষাই গৈছে মানে বাইক চলাই। ড্ৰাইভাৰটো চেঞ্জ কৰিব লাগিব দেই, ড্ৰাইভাৰ চেঞ্জ কৰিব লাগিব এতিয়া। লাহেকৈ হয় বোলে, এই লাহেকৈ হ'লে নহ'ব, মোৰ হাত বিষাইছে ন এতিয়া। ঠিক আছে, একো নাই। তুমি আহোঁতে চলালে হৈ গ'ল। আহোঁতে নহয়, আমি আজি হয়তো ঘৰত নাহিব পাৰোঁ, ক'ত থাকিম নাজানো। লগৰ এটা ঘৰত থাকিব পাৰোঁ, টিংখাঙতে ইয়াত আহিব পাৰোঁ। মানে ৱেটো ক'ৰবাত মানে ওলাই আহিছোঁ। এই ৰ'বা ৱেটো ক'ৰবাত, আৰু সেইকাৰণে মানে এতিয়া ক'ত থাকিম, ক'ত যাম নাজানো একো। মুঠতে আহি আছোঁ এইফালে নামৰূপ ছাইডে ক'ৰবাত যাম। তো ব'লক এতিয়া, আৰু আগলৈ দেখুৱাই আছোঁ ক'ত পামগৈ আৰু। ব'লক গৈ থাকোঁ, ৱেটো ক'ৰবাত। মজা চুকা ৰ'দ। এই নাম এটা আছে যে, টিকা ফটা ৰ'দ বুলি নাম এটা আছে যে। ফাইনেলি পাই যামগৈ এতিয়া। মাত্ৰ 11 কিলোমিটাৰ এইটো। সৰু সুৰালি ঐ সৰু সুৰালি, মাজে মাজে এইটো পকালি সৰুৱালি নহয়, এইটো সৰুৱালিয়ে মাজে মাজে আছে। এতিয়া আমি যাম জেকুৱেল, বাই বাই। কিবা খেলিছে। আৰু এতিয়া আমি পাই গ'লোঁ এইফালে নামৰূপ কলেজ। এইফালে আপোনালোকে চাব পাৰে, অলপ আগত গুচি আহিলোঁ এইফালে নামৰূপ কলেজৰ ওচৰ পাই গ'লোহি। এতিয়া ৰাহুল ভাই কৈছে জেকুৱেল যাব বোলে। এই ইংলিছ নুফুটে শব্দ মুখত, তো তাতে যাওঁ। তো এতিয়া ইয়াত মানে এই কলেজৰ ওচৰ পাই গ'লোহি, আৰু ব'লক দেখুৱাই আছোঁ আপোনালোকক আগলৈ। জেকুৱেল গৈ আছোঁ এতিয়া ভিতৰে ৰাস্তা পুৰা বেয়া আকৌ। ক'ত যাবা আৰু পানীত ভৰি দিবা নেকি? ভালকৈ বহিবা দেই, মই বৰ হেভি ড্ৰাইভাৰ আকৌ। চাওক এইফালে পুৰা পানী বৈ আছে, এইফালে কাপোৰ ধুই আছে। এইখন পাহাৰখন এইখন। তো ফাইনেলি আহি মেলি পালোহি। এইফালে আমি জেকুৱেল আহিলোঁ এতিয়া। এইফালে আপোনালোকে চাব পাৰে, পুৰা মানুহ গৈ আছে।
ৰ'দটো বহুত ডাঙৰ ওলাইছে একদম মানে একদম হাত চাত সিজি গৈছে মানে হাত চাত বিষাই গ'ল পূৰা বাইক চাইক চলাই আমি এইফালে আহিলোঁ চাবলৈ আৰু ক'ত যাওঁ নাজানো এইটো ক'ৰবাত যিহেতু মানে ক'ত যাওঁ একো ঠিক নাই তো ইয়াতে আহিলোঁ এতিয়া আপোনালোকে চাব পাৰে এইফালে পূৰা পানী বৈ আছে জে কয়লৰ ৱাও এইফালে আমাৰ ৰাহুল বা এইফালে পূৰা মাজত আছেগৈ মই অলপ নামো আকৌ কেনেকুৱা লাগিছে এইফালে গা ধুই আছে এই গা ধোৱা নেকি এই পানী মাতটোৱে ইমান আহিছে আকৌ ৰ'বা ৰ'বা কি মোজাটো খুলি ল'ব লাগিব তো এয়া জে কয়ল অলপ নামি দিওঁ আৰু চাওক পানী পূৰা বৈ আছে আৰু কৈছে এইফালে নাযাওঁগৈ আৰু দেই মই এইফালে যামগৈ নিচিনা লাগিছে মানে এইফালে পানীটো মানে এনেকুৱা স্পীডত আহিছে মানে ন গ'লে মানে মূৰ চুৰ ঘূৰাই যাব মানে এইফালে একদম উঠি যামগৈ নিচিনা লাগে মানে তেতিয়া আপোনালোকক দেখাইছোঁ চাই লওক চিনেমেটিক শ্বট এটা চাই লওক এতিয়া মজাকৈ মানে দেখুৱাইছোঁ এইটো পৰাই মানে যাম বুলি ভাবিছিলোঁ বাট মাথা ঘূৰাই মানে ইয়াত পানীত এনেকুৱা স্পীডত আহে মানে এনেকুৱা স্পীডত মানে মানুহটো জামকে যেন লাগে ৰাহুল ভাই এনেকৈ গ'ল এইফালে ক'ৰ পালেগে এইফালে তৰালি ফুৰা এটি মন উন্মাদ হৈ পাহৰ বিচৰণ মানে কি হ'ল মই যাব নোৱাৰিছোঁ মোৰ মানে মাথা অলপ ঘূৰাই আছে মানে কি প্ৰব্লেম নাজানো মই যাব নোৱাৰিছোঁ ইফালে আপোনালোকক মানে এইফালে দেখুৱাব নোৱাৰোগৈ ইমানটো মানে এইফালে নাযাওঁগৈ এতিয়া মানে আপোনালোকে এইবোৰ চাওক আৰু মানে এতিয়া ইমানটোৱে দেখুৱাব পাৰিছোঁ বাকী এইফালে এইফালে পাহাৰ এখন আছে এইফালে আগত মানে কি আছে নাজানো দাদা ক'ৰ পৰা আছে আপোনালোকে নামৰূপৰ তুমি আপুনি ডিব্ৰুগড় আচ্ছা মই ডিব্ৰুগড় হয় ডিব্ৰুগড় মৰাণ হয় আপুনি আমলাপতি বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং সাঁতুৰি পাৰ হ'বলে যে মন যাত্ৰা হেঁপাহিছিলতে সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা এইফালে চাব নোৱাৰি মানে নোচোৱাকৈ পাৰি চালে মানে মানুহ যামগে লাগে মানে ক'ব লাগে মই যাব নোৱাৰিলোঁ জান নাই কেলৈ যাব নোৱাৰিলোঁ মোক ঘূৰাই মই মোক ঘূৰাই মই যাবৰ কাৰণে ট্ৰাই কৰিলোঁ দেই দুবাৰমান এনেকুৱা মোক হ'লে মই নগ'লোৱে পানীটো বহুত স্পীড আহে জান নাই অঁ সেইটোৱে এই মানে এইফালে ক'ত গৈ আহিলেগৈ কেনেকৈ আহিলে নাজানো মোক হোৱাৰ কাৰণে মই নোৱাৰিলোঁ ইয়াত মানে এতিয়া এইটোৱে আছে ন ইয়াত বস্তুটো ইয়াত বেলেগ একো নাই ইয়াত বেলেগ একো নাই নহয় এইডোখৰত মানে এইটোৱে মেইন আৰু এইটো জে কয়লটো ত' ফাইনেলি আপোনালোকক জে কয়ল দেখুৱালোঁ নামৰূপত আহি আৰু এতিয়া ক'ত যাম আমি একো নাজানো আৰু যিহেতু ৱেটো ক'ৰবাত ত' য'তে ত'তে যাব পাৰোঁ মানে একো নাই য'তে মন যায় ত'তে যাব পাৰোঁ দাদা এতিয়া আপোনালোকে ক'ত যাব ঘৰ আমি ডিব্ৰুগড় আমলাপতি যাম যাব ঠিক আছে আহিব বাই বাই অঁ তো এতিয়া গৈ থাকোঁ ব'লক আৰু আগলৈ ভিডিঅ'টো চাই থাকিব একদম স্কিপ নকৰাকৈ আৰু দেখুৱাইছোঁ আপোনালোকক যিহেতু ৱেটো ক'ৰবাত ক'ত যাম একো নাজানো মানে ব'লক এইফালে ৰাহুল ভাই আহি এইফালে ৰখি আছে আগত এতিয়া হয়তো টিংখাং লগৰ এটা ঘৰত যাব পাৰোঁ বেলেগেতো যাব পাৰোঁ তো একো ঠিক নাই মানে কৈছে যিহেতু ৱেটো ক'ৰবাত আৰু মানে আমাৰ প্লেনিং বহুত আছে এটা টিম হিচাপে আমি মানে ৰাইড এটা কৰিম বুলি ভাবিছোঁ অলপ ভালকৈ মানে ক'ৰবাত দূৰত যাম তো নিশ্চয় আপোনালোকে চাব ভিডিঅ'বিলাক মৰম দিব সেইটোৱে আৰু এতিয়া যাওঁ লগৰ এটা ঘৰত টিংখাঙত যাম আৰু সেয়াই ব'লক তেন্তে
ব'লা ৰাহুল ভাই নে কি এতিয়া আহি মেলি পালোহি এইফালে ক'ত পালোহি নাজানো এইফালে ঢেঁকী নপতা গাঁও অঁ ঢেঁকী চেকি ইয়াত নেপাতে ক'ৰবাত পালোহি এইফালে জেগাডোখৰ এইফালে মানে টিংখাং পাবলৈ আৰু মানে 4 কিলোমিটাৰমান আছে চাগে 4 কিলোমিটাৰমান আছে কি মানে মই ডেমেজ হৈ গৈছোঁ নেকি নাই খালোঁ নখোৱাটো তাতো মানে নামৰূপতে কিবা কিবি খাই দিলোঁ আপোনালোকক নেদেখুৱালোঁ খালি খোৱানো কিমান দেখাই থাকিম ন এবাৰ দেখুওৱা নাই বাৰু তথাপি নেদেখুৱালোঁ আৰু এতিয়া গৈ আছোঁ মানে টিংখাং লগৰটো ঘৰত আৰু মানে তাৰপৰা আকৌ কাইলৈ যাত্ৰা আমাৰ আৰম্ভ হ'ব নাজানো আৰু ৱেটো ক'ৰবাত আৰু ক'ৰবাত যাম আৰু তো এতিয়া টিংখাং পামগৈ আৰু 4 কিলোমিটাৰ আছে ইয়াৰ পৰা এতিয়া ইয়াতে এনেই অলপ হাৱাটো খাই লৈছোঁ আৰু গাঁৱলীয়া একদম পৰিৱেশৰ মাজত মজা হাৱা দি আছে পূৰা বতাহ কিয় ক'বা নি নকওঁ ভাগৰ মোৰ টোপনি ধৰিছিলে সঁচাকৈ আকৌ এই চালা টোপনি নাযাবে আকৌ বাইক চলাই শুনি থাকে বুলি আধা কিলোমিটাৰ মান আহিলোঁ টোপনি ধৰি ধেত চকুৰ এনে মুদি আহি থাকিলোঁ নিজে চলি গৈছিলোঁ এই মাৰিবা নি ধান আনি আছো দেই মানুহবিলাক ব'লা যাওঁ তো ফাইনেলি আমি লগৰডোখৰ পাই গ'লোঁ এতিয়া আপুনি বাইকৰ পৰা নামিছোঁ আৰু নামি মেলি এতিয়া মানে কোনে বিকাশ ভাইহঁতৰ ঘৰত আহিলোঁ কি খবৰ ভালে ভাল ভালে অঁ ভালেই বহিবা গৈছোঁ লাহে লাহে দুখ পাবা অঁ এতিয়া যাওঁ আৰু সোমাই যাওঁ অঁ হেলমেটটো থৈ লওঁ ইয়াতে একদম কিবাখন লাগি গ'ল দেই এতিয়া ধুনীয়াকৈ অলপ বহি লওঁ অলপ ৰেষ্ট লৈ লওঁ মজাকৈ মুখ চুখ ধুই মেলি পূৰা ফ্ৰেছ হৈ লওঁগৈ এতিয়া ৱাহ বহিছা ন এইফালে ল'ৰা গিটাৰ চিটাৰ পূৰা আছে মানে পূৰা আজি এইফালে বস্তুটো চাওক পূৰা এইটো কি পিন্ধিছা আৰু এইটো কি মানে মানুহটো খাৰা কৰি থৈ নেকি সেইটো হাৰ্ডি ডাল নেকি বন মেৰু চিধা কৰি থৈ নেকি কেনেকুৱা লাগিছে হাউলি চোৱা এইফালে গিটাৰ দুখন দেখিছে নে একদম এইফালে জাপি এটাৰ পৰা ধুনীয়াকৈ ওলোমাই থৈছে এইফালে বস্তু আছে টাটাং এইফালে টোকাৰীখন আছে মানে বিকাশে গিটাৰ বহুত ধুনীয়া বজায় গিটাৰ মানে অলপ পাছত দেখুৱাম বাৰু গিটাৰ বজাই দেখুৱাব এই বহুত ধুনীয়া গিটাৰ গিটাৰ বজাবা নাই তুমি বজাই দেখুৱাব কীবৰ্ড আছে এইফালে লুকাই আছে আজি চব বজাম পুৰা বজাম মানে তো দেখুৱাম আপোনালোক অলপ দেৰিকৈ অলপ এতিয়া বহি লওঁ বাৰু আচ্ছা বজা টোকাৰী তো এতিয়া মানে অৱশেষত কি হ'ল এতিয়া ফ্ৰেছ হৈ গ'লো মানে মজাকৈ আৰু এতিয়া মানে কি হ'ল ভোকটো লাগিছে ন ভোকটো এতিয়া যিহেতু লাগিছে কিবা এটা খাব লাগিব এনেবা মানে ভালকৈ আপুনি খোৱা নহ'ল এনেই ৰুটি কিবা কিবি খালোঁ আৰু এতিয়া মানে মেগী কিবা কিবি বনাই হৈ গ'ল মানে মেগী এতিয়া খাম মানে তো মেগী খাই লওঁ আৰু তাৰপিছত অলপ গিটাৰ চিটাৰ বজাব গান চান অলপ শুনিম আমাৰ বিকাশ গিটাৰিষ্টৰ পৰা হয় নাই ছিংগাৰ গিটাৰিষ্ট এখন গোটেই ঢেৰ আছে ব্লগাৰৰ পৰা আদি গোটেইখন তো এতিয়া খাই লওঁ পেটত যদি কিবা লিভাৰটো যদি কেনেবাকৈ বেয়া হৈছে খাইছোঁ বুলি দিগদাৰ ধৰি দিবা দেখুৱা হৰি ৰাম এইবিলাক খাই মেলি পুৰা চফা কাঢ়ি এই নেমুডোখৰো মানে চেপি মেলি এদাই কেনেকুৱা লাগিলে মেগী খাই কেনেকুৱা লাগিলে তুমি বনাইছা কি মেগী বনাইছা ঢেলঢেলীয়া ঢেলঢেলীয়া মেগী বনাইছা তাৰপৰা খাই মেলি কি বোলে পাত ফলা নেকি বুলি কৈ যায় মানে খাই পাত ফলা আগতে খাই দিলোঁ তাৰপৰা মানে বেয়া বদনাম গাই থাকোঁ মানে দেখিছা মই কেনেকুৱা যিয়ে নহওক মেগী চেগী খাই দিলোঁ পুৰা মজাকৈ ভোকটো লাগিছিলে অলপ ভাল লাগিলে
হে মাইকী চাইকি খালা নেকি মাইকী নহয় মেগী কৈছোঁ মেগী খাই ল'লোঁ এতিয়া মানে আমাৰ বিকাশৰ পৰা গান চান শুনিম মানে এতিয়া এইফালে আহি গ'ল মেইন বস্তুখন এতিয়া আমি শুনিম মজাকৈ এতিয়া আমি শুনিম মানে পূৰা ৱাহ 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 আমাকো শিকাই দিবাচোন শিকাই দিবা তুমি এইখনৰ কিবৰ্ডৰ বজোৱাটো এখন অলপ বেলেগত গান গাম দেই গাই আছো এতিয়া শুনিব একো নাই দেই গান গাই দিলোঁ দেই গোটেইকেইটা দেই কি বজাইছা তুমি ত' ফাইনেলি গান চান গালোঁ বিকাশে আমাক গান চান হ'লে গিটাৰ চিটাৰ বজাৰ পৰা তেনেকৈ কীবৰ্ড চিবৰ্ড এতিয়া মানে কি আৰু এতিয়া আজি মানে ভিডিঅ'টো অলপ দীঘলীয়া কৰি নাথাকোঁ এতিয়া আন্ধাৰ মানে কি ৰাতি হৈ গ'ল এতিয়া ভাগৰ চাগৰ লাগিছে ন পূৰা ঘূৰি ফুৰা ত' সেইকাৰণে নেক্সট মানে আকৌ ভিডিঅ' এটা লগ পাম এইটো ক'ৰবাত লগ পাম ত' চাই থাকিব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো থেংক ইউ আজিলৈ বাই বাই গুড নাইট বিকাশে ক'ব মানে এই প্ৰগ্ৰেম চগ্ৰেম কৰি থাকে ন ত' আমিতো পাত্তাই নাপাওঁ পূৰা প্ৰগ্ৰেম চগ্ৰেম ষ্টেজ প্ৰগ্ৰেম মাৰি থাকে ন কৰা হয় বাৰু অলপ চলপকৈ ইমানো নহয় আৰু ইমানো শিকি আছোঁ যে যেতিয়া আৰু সৰু সুৰাকৈ এটা মঞ্চত কৰিছোঁগৈ আৰু কেইবাখন মঞ্চত এতিয়া লাহে লাহে বস্তুটো তাকে উঠি ভালকৈ কৰি যাওঁ আৰু কামবিলাক সেইটো আৰু বহুত